নমস্কাৰ বহু দিনৰ পৰা ভাবি আছিলোঁ আপোনালোকক মোৰ এটা জমনি কাহিনী ক'ম পেহী আৰু মই মানে হাঁহিত থাকিব নোৱাৰোঁ আৰু মাজে সময় কেতিয়াবা হাঁহা ওলাই থাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যদি আপোনালোকৰ হাঁহা আহে তেতিয়াহ'লে মানে হাঁহা স্মাইল এটা দি দিব মানে কাহিনীটো হ'ল এদিন মানে ভাইটিৰ কাৰণে মানে বজাৰৰ পৰা ষ্টাডি টেবুল কিনি লৈ আহিছিলোঁ আৰু আধা ৰাস্তাতে স্কুটিখন মানে অকণমান বন্ধ হ'ল ষ্টাৰ্ট হোৱাটো সেইকাৰণে আমি ছাইডতে দিলোঁ আৰু সেইডোখৰ মানে অকণমান ট্ৰেফিক জামো হৈ আছিলে সেইকাৰণে গাড়ীবিলাকৰ অকণমান মাত আহি আছিলে আৰু পেহীয়ে মানে কিবা কৈ আছিলে নেকি মই সেইটোও গম নাপাওঁ সেইকাৰণে পেহীয়ে মানে অকণমান ষ্টাৰ্ট দিব চেষ্টা কৰি আছে আৰু তাৰপিছত মই আৰু কি আৰু ৰখি পেহীয়ে সেয়া কৰি আছে কাৰণে মই ইফালে সিফালে চাই আছোঁ আৰু পেহীয়ে কিবা কৈছেনে নাই মই মানে সেইটো একো নাজানো তাৰপিছত অলপ আগত চালোঁ পেহীয়ে ক'ত গ'লে নাই দেখোন দেখা পোৱা তাৰপিছত দেখিলোঁ অকণমান দূৰ পালেগৈ তাৰপিছত মই কি আৰু মানে এনেকৈ দৌৰি দৌৰি গ'লোঁ আৰু তাৰপিছত আৰু পেহীয়ে কৈছে গৈ হাও এইজনে ক'ত গ'লেগৈ নাই পোৱা দেখোন তাৰপিছত দেখি হে ভগৱান পেহীয়ে মানে এনেকুৱাকৈ হাঁহিত থাকিব পৰা নাই মোৰ মানে খঙো উঠিছে কান্দাও ওলাইছে আৰু তেতিয়াৰ পৰা পেহীক কওঁ যে মই মানে স্কুটিত উঠিব পাৰোঁ ইয়া নোৱাৰোঁ মই মানে স্কুটিত নবহালৈকে তুমি মানে স্কুটিখন ষ্টাৰ্ট নকৰিবাই মানে তেতিয়াৰ পৰা মানে মোৰ মানে এইটো অকণমান সৰুকৈ ভয় এটা সোমাই গ'ল কমেণ্টত জনাব যে আপোনালোকৰ হাঁহা আহিছেনে নাই আৰু আজি ৰাতি 8টা বজাত মই এটা বাৰ্থডে লং ভ্লগ দিম আপোনালোকে চাব আৰু বহুত বেছি মৰম দিব আজিলৈ আহিছোঁ বাই বাই।